ঐ কি খবৰ তহঁতৰ? ভাই মোৰ এনাতিত নাম আহিল, মোৰ খবৰ ভালে। কিহত নাম আহিল? এনাতিত। কিহত? NRCত ভাই। পিছে তোৰ আহিল নে নাই? ভাই মোৰ এইবাৰো অহা নাই, কিয় বা? মানে তই বাংলাদেশী? আশা কৰোঁ তোমালোকৰ খবৰ ভালে, কিন্তু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণ দেখাৰ পিছত ভালে নাথাকিব পৰা, কিয়নো কাৰোবাৰ মিৰ্গি উঠিব পাৰে। যিহেতু আজি আমি আলোচনা বিলোচনা কৰিম বাংলাদেশী চিনেমাৰ একশ্যন চিনৰ বিষয়ে। প্ৰথমে আমি আংকেলৰ পৰা ষ্টাৰ্ট কৰোঁ। কি কলি মোক? আংকেলৰ পৰা ষ্টাৰ্ট কৰোঁ। তোৰ বাপেৰে আংকেল। এইটো কি আছিল বে? নাই এইটো কি আছিল আগতে সেইটো ক। আবে বাবা ৰামদেৱৰ ভক্ত, ইমান য়োগা কৰিব মন গৈছে যদি নৰেন্দ্ৰ মোদীৰ লগত গৈ কিনে য়োগা কৰ না। ভাই আগতে মাৰপিট কৰি ল, পিছতে অলপ ব্যায়াম কৰি ল'বি। এইটো মানুহ নে ফুটবল বে? এইটো মানুহ নে ফুটবল? এনেকুৱা শক্তিশালা ৰনাল্ডৰ ভয়তো নাই। এতিয়াও হঠাৎ ফুটবলাৰজন পুস্কাৱালা হৈ পৰে। দাদা 5 টকাৰ পুচকা হ'ব নেকি? 5 টকা দিয়ক না। 5 টকাৰ পুস্কা নাই, 10 টকাৰ খাব লাগিব। দে তেৰি কি যে কয় দাদাই, 5 টকাৰ পুচকা দিয়ক না। আহ 5 টকাৰ পুস্কা খাবি ন তই? আহ খাই আহি। ভাই মোক এনে এটা শুকান দিয়কচোন। তই এক্সট্ৰা পুস্কা খাবি? আহ বোপা, আহ দি আছো তোক। বাহ যিয়ে ৰিয়েকশ্যন দিছে। আহা মই সেই ভঙা পুচকাবোৰ ফ্ৰীতে খাব পাৰিম। এই খা বাবা খা। মই আজিলৈ বহুত নিৰ্লজ্জ মানুহ দেখিলো, কিন্তু এনেকুৱা নিৰ্লজ্জ মানুহ কেতিয়াও দেখা নাই বে। কেলে ইমান ৰাম ধুলাই খোৱাৰ পিছতো পুচকা খাই আছে বে। হাত চাপৰি। এতিয়া আমি চাম বাংলাদেশী VFX। এইটো কি বে? ভাই গুল্লি। পাউডাৰ ক'ৰ পৰা ওলাল আকৌ? এ ভাই গৰম ন, ঘামচি ওলাইছে চাগে, পাউডাৰ দিছে। ভাই গুলি লাগিছে, পাহৰি গ'লে চাগে, গুলি লাগিল নহয়। কেলা ইয়াতকৈ বেছি ৰিয়েকশ্যন ইনজেকশ্যন দিলে ময়ে দুখ পাওঁ। আৰে ভাই গুলি লাগিছে, মৌ বাখুৱে কামোৰা নাই দে। এতিয়া আমি চাম ছোৱালী একশ্যন চিন। কি ছোৱালী? ভাই তাৰে আপিবোৰ বম। কি ক চাচোন। আৰে ভাই মই কিন্তু কৈ দিলো দে, এইজনী 100% ছোৱালী, ন' ডাউট 100% ছোৱালী এইজনী। তাই কিন্তু মোক একেই লাগি আছে দেই। ভাই কিন্তু চুলি অলপ সৰু হ'ব পাৰে, ইয়াত একো কথা নাই নহয়। কিন্তু গাৰ ৰং এনেকুৱা কিয়? আৰে ভাই যি ৰ'দ দিছে স্ক্ৰীন বাৰ্ণ হ'ব পাৰে। বা লাট মাৰিলে তেতিয়া দুখ নাপালে, মাটি পৰাৰ পিছত ৰিয়েকশ্যনটোৱে দি আছে। এনে লাগি আছে পিছফালে কোনোবাই ৰ'দ সোমাই দিছে। এই চিনটোত কিন্তু বহুত ইম্পৰ্টেণ্ট নলেজ আছে। এই কামটো পাৰ্ট টাইম আৰম্ভ কৰা হৈছে। আপুনি যদি বডি বিল্ডিং কৰিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো চাই অতি সহজে কৰিব পাৰে। আপুনি গান শুনি কি কৰে? অংক কৰোঁ, খোজ কাঢ়োঁ, বাছি দি যোৱাৰ সময়তো কেতিয়াবা লগাই দিওঁ হেডফোন দুটা। পিছে মই গান শুনি হাগো। বাংলাদেশত কিন্তু গান শুনি ফাইটিঙো কৰে দেই। কি? মাৰক দাদা, মই বজাই আছো, মাৰক। বঢ়িয়া। এতিয়া আমি চাম মেজিকেল একশ্যন চিন। কি? মেজিকেল
বাহ পতঞ্জলি এনার্জি ড্রিঙ্ক খালে বাংলাদেশত বস্তুৰ বাপেকো আছে এইটো কি ওলাল বে আবে পেটত মাৰিছে মুৰ্গী পোৱালি ক'ৰ পৰা ওলাল বে তাও এটা নহয় 20টা মান তই মুখেদি মুৰ্গী পোৱালি ওলোৱা ন ৰ ভাই নামাৰিব ইয়াক কিয় মাৰিম বে মই নিজেই মৰিম গাইজ এটা কথা কওঁ এই বাংলাদেশীবোৰতকৈ আমাৰ ৰাকুদাই বেছি ভালকৈ একশ্যন কৰিব পাৰে চ' গাইজ যদি ভিডিঅ'টি ভাল লাগিছে তেনে লাইক কৰিবা আৰু ডিছলাইক কৰাবোৰক কৈ দিলোঁ তোমালোকে চাগে খাটি বাংলাদেশী চ' ভিডিঅ'টি ভাল লাগিছে যদি কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰি যাবা লগতে ওচৰত ঘণ্টা বাটনটোত ক্লিক কৰি দিবা যাতে এনেকুৱা ভিডিঅ' আগলৈ পাই থাকা চ' আজি ইমানখিনিয়ে বাহিৰৰ মানুহ আজি অসমীয়া হ'ল খিলঞ্জীয়া অসমীয়া বাংলাদেশী হ'ল শংকৰ ৰাজন দেৱৰ অসম